নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ ৰিজনিঙৰ প্ৰশ্নোত্তৰ দুটামান লৈ আহিছোঁ। আৰু বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নং 1, ইয়াত নাম্বাৰ এটা মিচিং হৈছে, আমি নাম্বাৰটো এতিয়া উলিয়াম। ইয়াত আছে প্ৰথম 3 প্লাছ তাৰপিছত আছে 2 ইকুৱেল 5 প্লাছ ইয়াত আছে 1 ইকুৱেল 6ক যদি স্কুৱেৰ কৰি দিয়া হয় তেনেহ'লে 36। ঠিক তেনেদৰে এতিয়া আমি প্ৰথম দ্বিতীয় শাৰী উলিয়াম। এতিয়া প্ৰথম শাৰী উলিয়ালোঁ, এতিয়া দ্বিতীয় শাৰী উলিয়াম। দ্বিতীয় শাৰী প্ৰথম আছে 4 প্লাছ 1 ইকুৱেল হ'ব আপোনাৰ 5 প্লাছ 2, ইয়াত 2 আছে কাৰণে 2 দিছোঁ, ইকুৱেল 7ক যদি স্কুৱেৰ কৰি দিয়া হয় 49। ঠিক তেনেদৰে এতিয়া আমি 3 নম্বৰ শাৰী উলিয়াম। তৃতীয় নম্বৰ শাৰী ইয়াততো মিচিং হৈছে নাম্বাৰটো, সেইকাৰণে আমি তলৰ পৰা আৰম্ভ কৰিছোঁ। 2 প্লাছ 5 ইকুৱেল 7 প্লাছ ইয়াততো মিচিং হৈছে, সেইকাৰণে আমি ইয়াত থকা প্ৰথম যিকোনো এটা দি চাম। ইয়াত প্ৰথমতে তলৰ পৰা দিম 2 দি চাইছোঁ, ইকুৱেল কিমান হ'ব 7 প্লাছ 2 9ক যদি স্কুৱেৰ কৰি দিয়া হয় 81। এতিয়া শুদ্ধটোতো হ'ব 2। কুৱেশ্যন নং 2, ইয়াত নাম্বাৰ এটা মিচিং হৈছে, আমি উলিয়াম এতিয়া। ইয়াত আছে প্ৰথম 2 পূৰণ 2 ইকুৱেল 4 হ'ল। 4 পূৰণ ইয়াত আছে 10 ইকুৱেল 40। 40ক যদি 2য়ে হৰণ কৰি দিওঁ তেতিয়া হ'ব 20। ইয়াত 20 ওলালে। ঠিক তেনেদৰে এতিয়া দ্বিতীয় শাৰী কৰিম। 5 × 1 ইকুৱেল 5 পূৰণ 6 ইকুৱেল 30। 30ক যদি 2য়ে হৰণ কৰি দিওঁ তেতিয়া হ'ব 15। ঠিক তেনেদৰে ইয়াততো নাম্বাৰটো মিচিং হৈছে, সেইকাৰণে 4 পূৰণ 2 ইকুৱেল 8 ইনটু 8ক যদি 10ৰ লগত পূৰণ কৰি দিওঁ তেতিয়া হ'ব 80। 80ক যদি 2য়ে হৰণ কৰি দিওঁ তেতিয়া হ'ব 40। ইয়াত 40 হ'ব। কুৱেশ্যন নং 3, ইয়াত নাম্বাৰ এটা মিচিং হৈছে, এতিয়া উলিয়াম। ইয়াত 3 প্লাছ 2 3 লগত 2 প্লাছ কৰি দিছোঁ, ইকুৱেল হ'ব 5ৰ লগত 2 পূৰণ কৰি দিছোঁ 10। ঠিক তেনেদৰে এতিয়া 2 নম্বৰ শাৰী উলিয়াম। ইয়াত আছে 2 প্লাছ 3 ইকুৱেল 5 পূৰণ 4 20। ইয়াত 20। ঠিক তেনেদৰে এতিয়া আমি 3 নম্বৰ শাৰী উলিয়াম। ইয়াত আছে 4ৰ লগত প্ৰথমতে 2 প্লাছ কৰি দিছোঁ। ইয়াত 2 আছে বুলি ধৰি লৈছোঁ মই, 2 প্লাছ কৰি দিছোঁ। 6 হৈছে, 6ৰ পূৰণ কৰি দিছোঁ 5 30 ইকুৱেল 30। এতিয়া বন্ধু বান্ধৱীসকল শুদ্ধটোতো হৈছে 2।
বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিলে যদিহে আপোনালোকৰ মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব তেতিয়াহে এনেকুৱা ধৰণৰ যিকোনো জব ৰিলেটেড ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ জয় আই অসম